নমস্কাৰ ব্ৰিয়ান ব্লগছ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মই আপোনালোকক জলকীয়াত যিবিলাক বেমাৰ লাগে আৰু সেই বেমাৰবিলাক কিদৰে আপোনালোকে প্ৰতিৰোধ কৰিব তাকে ক'বলৈ গৈ আছোঁ। আজি বিশেষ মই কোনো প্ৰেক্টিকেলি কৰি নেদেখাওঁ, কিছুমান বিশেষজ্ঞৰ লগত এইবিলাক আলোচনা কৰি মই যিখিনি গম পালোঁ সেইখিনি আপোনালোকক ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তো লাইক এটা কৰিব, চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা সুধিম বুলি ভাবিছে কমেণ্ট কৰি জনাব পাৰে। তো প্ৰথম কথা হ'ল, আমি চবেই জানো যে আমাৰ সমাজৰ খাদ্যৰ সম্ভাৰত যিটো জলকীয়াৰ ব্যৱহাৰ কৰাটো এটা পৰম্পৰা আৰু ই ইতিহাস সমৃদ্ধ, যিটো আমি ব্যৱহাৰ কৰোঁ। তো তাক আমি ৰক্ষা কৰিব লাগিব আৰু তেনেধৰণৰ কিছুমান জলকীয়াবিলাক আমি যেতিয়া ৰোপণ কৰোঁ বা যেনেকৈ গছ কিছুমান ডাঙৰ হৈ আহে তেতিয়া তাত কেইবাটাও ৰোগ দেখিবলৈ পোৱা যায় আৰু সেইবিলাক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে কি দৰৱ দিব লাগে, কেনেকৈ দিব লাগে সেইবিলাক মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। প্ৰথম কথা হ'ল, গছজোপাত আপোনাৰ গুৰি পচা এটা ৰোগ হয় যিটো ডাম্পিং অফ বুলি কয়। এইটো এটা ভেঁকুৰ হয়, যিটো আপুনি যেতিয়া আপুনি পুলি ৰুওঁতে তেতিয়া আপুনি চাফ বুলি এবিধ ঔষধ পায়, সেই ঔষধটো আপুনি মাটিৰ লগত মিহলালে আৰু তাৰ লগত আপুনি যদি অলপ পুৰাদন প্ৰায় দি দিব তেতিয়া আপোনাৰ গছৰ গুৰিৰ যিটো বেমাৰ সেইটো ভাল হয়। নতুবা আপুনি 0.2% কেপ্টন যিটো ইণ্ডোভিল M45 বুলি কয় সেইটো আপুনি ব্যৱহাৰ কৰিলে মানে সেই ৰোগৰ পৰা আপুনি হাত সাৰিব পাৰে। আৰু নেক্সট হ'ল আপোনাৰ যিটো পাতডাল যিটো মৰি যায় বা তাত বগা দাগ পৰে, লাষ্টত কি হয় আপোনাৰ সেই পাতবিলাক সৰি পৰে। তো সেই বস্তুটো আপোনালোকে প্ৰতিৰোধ কৰিবলৈ হ'লে 0.2% যিটো কপাৰ অক্সিক্লৰাইড 2 গ্ৰাম ল'ব আপুনি 1 লিটাৰ পানীত মিহলাব বা ভিভিচিন ড্ৰপ দিব আপুনি পানীৰ লগত মিহলাই পিনে আপোনাৰ 5-6 দিনৰ মূৰে স্প্ৰে কৰিলে আপুনি সেইটো ৰোগৰ পৰা হাত সাৰিব পাৰে। আৰু নেক্সট এটা আহিলে আপোনাৰ যিটো ডাইবেক বুলি কয়, ওপৰৰ পৰা যেতিয়া গছজোপা কি হয় শুকাই লেৰেলি মৰি যায়, সেই বেমাৰটোৰ কাৰণে আপোনালোকে যিটো গৰুৰ মূত্ৰ পায়, গৰুৰ মূত্ৰ আপুনি ধুনীয়াকৈ স্প্ৰেত ভৰাই পিনে আপুনি গছজোপাত স্প্ৰে কৰিলে মানে তাৰ আপোনাৰ বেমাৰটোৰ পৰা আপুনি হাত সাৰিব পাৰে। এইবিলাক আপুনি ইউজ কৰি চাব পাৰে যদি আপোনালোকৰ ঘৰত গছবিলাকৰ তেনেকুৱা হৈছে, যিটো ময়ো ইউজ কৰিছোঁ, মোৰো অলপ হৈছিলে। তো তাৰপাছত আপোনাৰ এটা আহে যিটো পাতবিলাক ঘূৰ খাই যায়, যিটো লিফ কাৰ্ল বুলি কয়। আৰু সেই ৰোগটোৰ পৰা আপুনি প্ৰতিশোধ পাবলৈ হ'লে তাত আপুনি কি পোক লাগিছে, কেনেকুৱা ধৰণৰ পোক লাগিছে সেইটো চাই ল'ব পাৰে। যিটো আপোনাৰ হোৱাইট ফ্লাই বুলি কয় সেইটো বিশেষকৈ বেছিকৈ লাগে, সেইটো আপোনাৰ কুঁহিটোত লাগে আৰু সেই ভিডিঅ'টো তাক কেনেকৈ আপোনাৰ নিৰাপদ কৰিব লাগে, তাক কেনেকৈ বচাব লাগে তাৰো মই ভিডিঅ' বনাই থোৱা আছে, সেইটো আপোনালোকে চাব পাৰে। তথাপিও মই কৈ দিছোঁ, যিটো আপুনি ৰগৰ বুলি যিটো দৰৱ পাব সেই দৰৱটো আপুনি 2 ml 1 লিটাৰ পানীত ল'ব আৰু তাক স্প্ৰে কৰিব গছজোপা, আপোনাৰ কমপ্লিট গছজোপাত স্প্ৰে কৰি আৰু যিমান পাৰে আপুনি পাতবিলাকৰ তলতো স্প্ৰে কৰিব। যিবিলাক পোক থাকে সেইবিলাক একচুৱেলি পাতবিলাকৰ তলতে থাকে তাৰমানে। তো সেইদৰে আপোনালোকে এইটো কৰিব পাৰে। আৰু ধৰণৰ অন্যান্য বহুত বেমাৰ আছে, যিমান পাৰে কিন্তু আপুনি ৰ'দত পৰা ঠাইতে বস্তুটো ৰাখিব। গম পাইছোঁ আপোনালোকে ভিডিঅ'টো যিমানখিনি বুজি পালে। আজিলৈ মই ধন্যবাদ কৈছোঁ আৰু যদি আপোনালোকে কিবা সুধিম বুলি ভাবিছে কমেণ্টত সুধিব পাৰে। যিখিনি জানিলোঁ সেইখিনি মই ক'লোঁ আৰু চাওঁ কিমানখিনি আপোনালোকক আগবঢ়াব পাৰোঁ। ধন্যবাদ।